Hello guys, আমাৰ ওচৰত আছে আমাৰ ৰাজা দা। এয়া আমাৰ ক্ৰিয়েটৰ ফেষ্টৰ মেইন মানুহজন বুলি ক'ব লাগিব। ৰাজা দা কিবা এটা কোৱা। নিশ্চয় এবাৰ আচলতে নতুন যেনেকৈ আমি ন উদ্যমেৰে আকৌ আৰম্ভ কৰিছোঁ ক্ৰিয়েটৰ ফেষ্ট ছিজন 2। গতিকে গম পাইছে আপোনালোকে হুলস্থুল শুনি আছে, সকলোৱে কথা বতৰা পাতি আছে। তাৰ কাৰণে আচলতে আজি যাৰ যুগৰ চলোৱা হৈছে। আপোনালোকে আপডেটসমূহ পাব। ভাইটি আহিছে আজি, ভাল লাগিলে। আমি যিমান পাৰোঁ প্ৰগ্ৰেমটো আগতকৈ অলপ বেছি ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু এবাৰ আমাৰ নাইট প্ৰগ্ৰেম থাকিব, সম্পূৰ্ণ দুদিনীয়া হ'ব, আগজাননীয়া। বাকীখিনি পাছত ক'ম। ৰাজা দা মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিয়া। চেনেলটোৰ নামটো কি তোমাৰ? নীলোৎপল লখিমপুৰীয়া। নীলোৎপল লখিমপুৰীয়া বুলি আমাৰ যিটো ভাইটি যিটো চেনেলটো খুলিছে, মানে এইটো চেনেল আপোনালোকে চাই আছে। চ' প্লিজ এই চেনেলটো যেতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু ভাইটিটোৱে খুলিছে, কষ্ট কৰিছে, আৰু ইমান দূৰৰ পৰা আচলতে আজি ইয়ালৈ আহিছে। গতিকে গমটো পাইছে আপোনালোকে যথেষ্ট কষ্ট কৰিছে। এতিয়া ৰাতিখন আকৌ কিহত যাবগৈ? গাড়ীত যাব লাগিব। গাড়ীত যাবগৈ লাগিব। গাড়ী পাবা ন এতিয়া? পাম। ঠিক আছে। চ' এতিয়া গাড়ীত যাবগৈ তেওঁলোক। গতিকে ইমান দূৰৰ পৰা অহা যোৱা কৰিছে, বহুত বেছি ভাল লাগিছে। একমাত্ৰ কষ্ট কৰিছে আপোনালোকৰ কাৰণে। চ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। ঠিক আছে, থেংক ইউ। লাষ্ট হ'লে তো হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীলোৎপল লখিমপুৰীয়া। আৰু গাইজ আজি আমাৰ ইউটিউব চেনেলৰ এখন মিট আপ আছে, য'ত আমি যাম আৰু ভ্লগ কৰিম। আপোনালোকে ভ্লগটো চাব। আৰু তাত বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিব, অভিজ্ঞ ইউটিউবাৰ যেনে মিষ্টাৰ ৰাজা, লুকিছ, আমাৰ বিতুপন ৰাজখোৱা দা, আমাৰ লখিমপুৰ প্ৰেংক ষ্টাৰ, লগতে কচুগুটি প্ৰেংক ষ্টাৰ, এনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰ আহিব। চ' গাইজ আমি ভ্লগ কৰিম, চাব আপোনালোকে। যদিহে আমাৰ ভ্লগটো ভাল লাগে তেনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক। কেনেকুৱা লাগিলে, বেয়া লাগিলেও কমেণ্ট কৰক, যিহেতু আমি আপোনালোকৰ পৰা শিকিবলগীয়া হয়। গতিকে আপোনালোকে কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক, লাইক কৰক, ডিছলাইক কৰক আপোনালোকৰ কথা। কাৰণ যদিহে আপোনালোকৰ ভাল লগা নাই তেতিয়াহ'লে আপোনালোকে ডিছলাইক কৰিব পাৰে। সেইটো কাৰণ সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। কাৰণ আমি যিমান ভাল কৰিলেও যদিহে আপোনাৰ ভাল নালাগে তেনেহ'লে আমাক ডিছলাইক কৰক, কিন্তু কৰক, মুঠতে কিবা এটা ৰিয়েকশ্যন দিয়ক, যাতে আমি তাৰ পৰা কিবা শিকিব পাৰোঁ। আৰু গাইজ ভিডিঅ'টো এনজয় কৰক। আগতে বন্ধুতে ভাল লাগিছিলে কিন্তু হেৰি হ'ল ন আকৌ কালি কোন গ'ল? কালি দুটা টুৰ্ণামেণ্ট মানুহ ওলালে ৰাতিপুৱা। বেছি মানুহ আছিলে আমাৰ মধুমতি চাইডে, আমাৰ সেইদিকে যায় সেই স্কুলত আছিলে, গম পালোঁ চাইডৰ মানুহবোৰ আছে। মই এটা হেডখন কৰি মই ভালকৈ আমাৰ ঘৰৰ মুখৰ ৰাস্তাটো এক্সিডেণ্ট হ'বলগীয়া জেগা নেকি? এই হেডখনো আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। কথা কাগজতে সপোনবিলাক ৰাখিম। মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি, যে পতকা নাথাকিলেও সপোন বহুত বাকী। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ বিলাম জ্বলাই। So hey guys, কি খবৰ? Welcome back to my YouTube channel নীলোৎপল লখিমপুৰীয়া। So আমি আহিছোঁ এতিয়া মিট আপৰ জেগাত, আৰু বহুত ডাঙৰ ইউটিউবাৰ আছে, আমিতো সৰু। চ' চবৰ লগত আমি কথা বতৰা পাতিম, বহুত কিবা আমি মিটিং মাটাঙো হ'ব, আমি কথা বতৰা পাতিম, আপোনালোকক দেখুৱাম। আৰু আমাৰ লগত আছে বাবু দা। তোমাৰ ইউটিউব চেনেলৰ নাম কোৱা? মোৰ ইউটিউব নাম হৈছে লখিমপুৰীয়া ডেকা। আগতে আছিলে মিষ্টাৰ দাস বুলি এটা, সেইটো মোৰ কিছুমান অসুবিধা পাইছোঁ, সেইবিলাক মই আহিব লগা হ'ল। লখিমপুৰীয়া ডেকা চেনেলটো চাব আৰু কেনেকুৱা লাগে ক'ব। মোৰ চেনেলৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, লখিমপুৰীয়া ডেকা। ছাবস্ক্ৰাইব কৰিবা চবে, আৰু মোকো ছাপোৰ্ট কৰা, ইয়াকো ছাপোৰ্ট কৰা, ভাই হয় আমি। চ' যাম এতিয়া, ৰ'বা আমি যাম, দেখাম, চাব, এনজয় কৰিব, ভিডিঅ' লাইক কৰিব, চেনেল ছাবস্ক্ৰাইব, আৰু বাকীবোৰতো দেখা যাব। বাই বাই। বিশেষকৈ ইয়াৰ আকৰ্ষণটো কি গম পাইছা নাই? জুবিন দা। আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম। আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত শুনে, মনত বেছি চেকা হ'লে ধৰিব
বেছি এটা চাবি লাগিব তোৰ লেঠা যে পতকা নাথাকিলেও সুখী আমি লাখ গুণে সুখী আমি লাখ গুণে তই মনতে ধনীনে ধনতে টকা পাই আবেগো বেচিলি কমতে তোৰ দূৰৰ পৰা ঘৰটো চমকে ভিতৰত শান্তি বুকুবোৰ থমকে ভালকে ভাবিবি কথাবোৰ নাপাতো একোকে নাপাবি গমকে সময়টো লাগিব বুজিবলে কথাবোৰ ক'লে নথকে ভিতৰতে থাকিব অৰ্থ নাপাতো এনেকি ভিতৰতে নবকে সুখৰে সন্ধানত বিলাওঁতে জকিনে চাবিতে ঠগিব গণকে আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কথা কাগজতে সপোনবিলাক ৰাখিম মিছা চাল মাৰি নিদো নিজক পাতি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কথা কাগজতে সপোনবিলাক চ' গাইজ আমাৰ আজিৰ আলোচনা প্ৰায় শেষ পৰ্যায়ৰ ওচৰ চাপিছোঁহে প্ৰায় আমাৰ আগত আছে আমাৰ মিষ্টাৰ ৰাজাদা আমি ৰাজাদা বুলিয়ে মাতোঁ আমাৰ লগত তেওঁ খুব ভাল হাঁহিমুখীয়া এজন দাদা আৰু তেওঁ আছে আমাৰ লগত তেওঁৰ লগত আছে আৰু দুজনমান অতি হাঁহিমুখীয়া দাদা উভতি আহিলোঁ আমি একেবাৰে আন্ধাৰকো দেখিছে নাই মই ক'ব নোৱাৰিম এয়া আমাৰ কচুগুটি প্ৰেংক ষ্টাৰৰ যিটো মালিক বুলি ক'ব লাগিব তেওঁ আৰু পাছত আহি আছে আমাৰ দুজন আগত ৰাজাদা আগত গ'ল চ' আমাৰ ঘটকদাও আগতে আছে এয়া সকলো যোৱাৰ সময়ত চ' গাইজ থেংক ইউ